हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলো ভালে আছে বহুত দিন আপোনালোকৰ খা খবৰ লোৱা হোৱাই নাই জনাবচোন আপোনালোক কেনে আছে আপোনালোক সকলোকে আমাৰ অবিশ্ৰুতি ব্লগৰ অন্য এটি ভিডিঅলৈ স্বাগতম জনাই আজি ভিডিঅটো কোটফিল্ডত থকা ভুটিয়া মাৰ্কেটৰ পৰা স্বাগতম জনাইছো আৰু ইয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিম আমি আহিছো যোৰহাট আৰু ইয়াতে গম পালো যে ভুটিয়া মাৰ্কেট বহিছে এবাবে আমি আহিলো এ ভিতৰ সোমাইছো মাৰ্কেটলে আৰু ইয়া ধুনিয়া ধুনিয়া কালেকচন আহিছে সোমাই দেখিছো একদম ধুনিয়া ধুনিয়া কালাৰৰ সুৱেটাৰ আছে কুট আছে মুজা পা ধইলৈ সব আৰু ট্ৰেক পেন্টলৈকে একদম উলেন বস্তুবোৰ বহুত ধুনিয়া হয় কালাৰ ভাল লাগিছে আৰু ইয়াতে দেখিছো যে তেওঁলোকৰ ভগৱানক ইমান ধুনিয়াকে সজাই ৰাখিছে আৰু এ বুদ্ধিষ্টক দেখি একদম ভাল লাগি গৈছে গিয়া মানে আমাৰ জন্ম যেহেতু তাতে আৰু আমি তাতে ডাঙৰ দীঘল হোৱা অৰুণাচললৈ পুৰা মনত পৰিছে নিজৰ জন্ম জায়গাকনলৈনো কাৰনো মনত নপৰে নহয়নে বাৰু আৰু মেমৰিটো মানে পুৰা ফ্ল্যাশবেক কৰিছে আৰু আগৰ হৰুকালৰ কথাবোৰ মনত পৰি গৈছে ভাল লাগিছে দোকানসমূহ ইমান ধুনিয়াকে সজাই থৈছে তেওঁলোকে আৰু আমি এখন দোকানৰ পৰা এখন দোকানত সোমাই চাই গৈছো বস্তু এতিয়ালৈকে লোৱা নাই বাৰু কাৰণ কিবা এটা বস্তু লওঁ বুলি ক'লে ল'ব নোৱাৰি কালাৰৰ কথা আছে সাইজ ফিটিং কথা আছে তে আৰু তেনেকে মোৰ দৰে কাৰ এনেকুৱা হয় চাবচোন মানে কালাৰ সাইজ ফিটিংৰ পৰা ধৰিলৈ সব চাওঁ আৰু মানে মোৰ তেতিয়াহে ভাল লাগে নহলে কিবা মনটো ভালেই লাগি নাথাকেচোন বিশেষকে ভন্টিয়ে সুৱেটাৰতে গিফট দিম বুলি ক'লে সেইকাৰণে মাও আহিলে ময়ো আহিলো মায়ো গিফট পালে ময়ো গিফট পালো আৰু আমাৰ কণমানিকো গিফট দিলে মাহীয়েকে ঠাণ্ডা দিনৰ বজাৰ তাৰ মাজতে আমাৰ কণমানিকনেও এয়া লগ এটা পালে খেলিবলে তাই লগৰি পাই গল আৰু দুজনী খেলি আছে মাজে মাজে তাই হাত দুজনীকো চাই থাকোহি আৰু মাজে মাজে দোকানতো বস্তু চাই আছো ঘৰৰ পৰা যেতিয়া ওলাই আহি অলপ দূৰ পালোহি পটককে ফোন এটা পালো ফোনটো পাই চোন মনটো ভালে লাগি থকা নাই মনটো কিবা ছাতিপুতি কৰি আছে কি কৰো কি নকৰো একো সিদ্ধান্তই ল'ব পৰা নাই সকলোখিনি আপোনালোকক জনাই আছো আমাৰ বজাৰ কৰা হৈ গল আৰু এতিয়া আমি যাম ঘৰলৈ এক গুলি দুই শিকাৰ হল সুৱেটাৰ গিফট পোৱাৰ কথা আছিল এটা কিন্তু দুটা পালো এটাটো ভন্টিয়ে দিলে বুলি আপোনালোকক কলোৱে আৰু আনটো কোনে দিলে আপোনালোকক সকলোখিনি জনাম ৰাতিটো টোপনিয়ে নাহিলে কি কৰো কি নকৰোকে শেষত সিদ্ধান্ত এটা ল'বলগীয়া হ'ল কোনটো ভাল হ'ব মাজুলী পাৰ হোৱাৰ লগে লগে মই আহো বুলি আহিব নোৱাৰিম সেইবাবে ভাবিলো আজিয়ে মই খবৰ এটা লৈ আহো আৰু ছোৱালীজনী ৰাতিপুৱা 4টা বজাতে পুৱাপাটিত মা লগত এৰি মই এয়াৰ এচি ইণ্ডিয়া বাছত উঠিব লৈছো আৰু এয়া বাছখন যাবলৈ আৰম্ভ কৰিলে চেংকৈ ছোৱালীজনীলৈ মনত পৰিছে কাৰণ মই এনেকে তাইক পুৱাপাটিত কেতিয়াও এৰি থৈ অহা নাই বেয়া লাগে এনেকে এৰি থৈ আহিবলৈ কিজানি তাই আমনি কৰিছে মোক বিচাৰিছে এনেকুৱা অনুভৱ কিছুমান আহি থাকে ভাবিছিলো যে ৰাতিয়ে চুপাৰতে উঠো আৰু উঠি পেলাই যাওঁ কিন্তু যাওঁ বুলি ক'লেতো আহিব নোৱাৰি মাহঁতেও ভয় কৰিছিলে এনেকে অকলশৰীয়াকে পঠিয়াবলৈ সেইবাবে ৰাতিপুৱাই মই এনেকে আহিবলগীয়া হ'ল আৰু ঘনে ঘনে ফোন কৰি পেলাই মাহঁতক সুধি আছো তাই আমনি কৰিছে নেকি উঠিলে নেকি কি খালে কি সব সুধিছো আৰু উপায় নাই আৰু এয়া বাছখন অকনমান আহিছে স্পীডত আৰু বাৰে বাৰে সময় চাই আছো কাৰণ মই এটা নিৰ্দিষ্ট সময়ত গৈ পেলাই আকৌ নিৰ্দিষ্ট সময়লৈ ঘূৰি আহিব লাগিব আৰু মানে বিশেষকৈ মাজুলীলৈ ঘূৰি যাবগে লাগিব সেইকাৰণে বাৰে বাৰে ঘড়ী চাওঁ এবাৰ ফোন কৰোঁ সেয়াকে কৰি আহি পেলাই মই পালোহি আমাৰ নুমলীকৰ ঘৰখনলৈ যোৱা ৰাতি দেউতাৰ গাটো হঠাৎ বেছিকৈ বেয়া হৈ গৈছিল বুলি দেউতাই মোক ৰাতিপুৱা ফোন কৰি ক'লে আৰু কৈছিল যে মই চাগে আৰু নাথাকিম বহুতখিনি চিন্তা মনলৈ আহিলে এটা বছৰত জানো দুজনকৈ মানুহ হেৰুৱাব পাৰি বহুতখিনি চিন্তা কৰি মই ছোৱালীজনী মা লগতে এৰি আহি দেউতাৰ ওচৰ পালোহি দেউতাৰ খা খবৰ ল'লো দেউতা বৰ্তমান সুস্থ হৈছে দেউতাৰ লগত ভিডিঅ' কৰা নহ'ল অসুস্থ মানুহ এজনৰ লগতনো কেনেকৈ ভিডিঅ' কৰোঁ আৰু এইটো ড্ৰয়িং ৰুম আৰু এই ৰুমটো ভিডিঅ' কৰাৰ এটা বিশেষ কাৰণ আছে কাৰণ ইয়াতে স্মৃতি হৈ ৰৈ আছে আমাৰ শাহুমা আৰু তেওঁ এই ৰুমটোত সোমাই আহিয়ে মনটো কেনেকুৱা লাগে হয়তো মই আপোনালোকক কথাৰে প্ৰকাশ কৰি ক'ব নোৱাৰো মাত্ৰ তেওঁ যেন এই ফটোখনৰ দ্বাৰা মোক কিবা এটা ক'ব বিচাৰে তেনেকুৱা এটা অনুভৱ হয় আৰু বৌৰ লগতে ৰান্ধি বাঢ়ি মই খাই বৈ পুনৰ ঘৰলৈ বুলি উভতিছো সকলোকে এৰি থৈ আহিছো দাদা আৰু ভতিজা আহিছে মোক থবলৈ আৰু বজাৰখনেও কিছুমান কথা মনত পেলাই দিছে আৰু হনুমান মন্দিৰ ভাগত গাড়ীৰ পৰা সেৱা ল'লো আৰু এফালে মই উঠিম এতিয়া বাছত নুমলীগড় তিনিআলিতে দাদা আৰু ভতিজাটোৱে থলেহি
এই অকলশৰীয়া যাত্ৰা মোৰ বাবে কিমান কঠিন একমাত্ৰ মই জানো। আপোনালোকক মই বুজাই ক'ব নোৱাৰোঁ। কাৰণ এগৰাকী ছোৱালীৰ লগতে এগৰাকী বোৱাৰীৰ দায়িত্ব পালন কৰিবলগীয়া হৈছে। আৰু মই যদি ইয়াতে থাকি দেউতাৰ খবৰ এটা ল'বলৈ নাহোঁ, তেওঁ হয়তো আত্মাই শান্তি নাপাব। বহুতখিনি কথা চিন্তা কৰি মই এনেকৈ আহিলোঁ আৰু ঘৰলৈ বুলিয়ে উভতিলোঁ। মাজে মাজে এই যে সেউজীয়া চাহ বাগিচাখন, গছবোৰ, এইবোৰেও মানে বহুত কথা মোক মনত পেলাইছে। কাৰণ মই এনেকৈ অকলে যাত্ৰা কৰাই নাই। আগতে কৰাটো বেলেগ কথা, কিন্তু বিয়াৰ পিছৰ পৰা মই তেনেকৈ বিশেষকৈ অকলে অহা নাই। আৰু আহি যোৰহাট সোমালোহি আৰু টাউনতে দুটামান বস্তু বজাৰ কৰি ভণ্টিৰ ৰুমলৈ বুলি গ'লোঁ। আৰু তাতে কাপোৰযোৰ সলাই পুনৰ কাপোৰ বেলেগ পিন্ধি পেলাই ঘৰলৈ বুলি এয়া যাত্ৰা আৰম্ভ কৰিলোঁ। আজি দিনটো ৰাতিপুৱা 6টা বজাৰ পৰা এতিয়ালৈকে যাত্ৰা কৰিয়ে আছোঁ। এই যাত্ৰা শেষ নহয়হে নহয়। এয়া নাও এতিয়া এৰিব আৰু কণমানিকণক এয়া কোচতে লৈ পেলাই নাৱলৈ বুলি আহিছোঁ দুইজনী। আৰু এতিয়া আমি যাম ঘৰলৈ। ঘৰ পাওঁতে হয়তো গধূলিয়ে হ'বগৈ। আৰু এয়া নাও এৰিলে আমি গৈ আছোঁ পানীৰ মাজেৰে মাজুলীৰ ঘৰখনলৈ বুলি। ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা, ভগৱানে যেন দেউতাক অতি সোনকালে সুস্থ কৰি তোলে, দেউতা যেন সোনকালে ভাল হয়। আৰু আজি ব্লগটো ইয়াতে সামৰিছোঁ। আৰু আপোনালোকে অভিশ্ৰুতিৰ ব্লগটো চাই কেনেকুৱা পালে জনাব। এনেকৈ আৰু যাত্ৰাবোৰ গৈ থাকিব। বাই বাই।